যিসকলে কয় যে বুঢ়া বয়সৰ সাৰথি মোৰ ল'ৰাটো হ'ব বা মোৰ ছোৱালীজনী, তেন্তে মই কওঁ শুনক, আপোনাৰ বৃদ্ধ বয়সত লগৰী না আপোনাৰ ল'ৰাটো হ'ব না আপোনাৰ ছোৱালীজনী। কিয়নো ডাঙৰ হৈ অহাৰ লগে লগে আপোনাৰ ল'ৰাটো কামৰ দায়িত্বৰ বাবে নিজৰ ঘৰৰ পৰা বাহিৰত ওলাই যাবই লাগিব। আৰু যেতিয়া ছোৱালীজনী আপোনাৰ বিয়া দিব, তেতিয়া তাই শহুৰৰ ঘৰৰ দায়িত্ববোৰ পালন কৰিব লাগিব, আপোনাৰ ঘৰখনৰ দায়িত্ব নহয়। যদি সঁচা কথা ক'বলৈ যাওঁ, বুঢ়া বয়সত সাৰথি আপোনাৰ বোৱাৰীজনীহে হ'ব। কাৰণ কেতিয়াবা শাহুৰ ঘৰৰ অত্যাচাৰ, শাহুৰ ঘৰৰ বিভিন্ন ধৰণৰ কৰ্কটনাতহে এজনী বোৱাৰীয়ে নিজৰ চকুজুৰিৰে নিজৰ শহুৰ শাহুৰক বেয়া চকুৰে চাবলৈ বাধ্য হৈ যায়। সেইবাবে সময় থাকোঁতেই নিজৰ বোৱাৰীজনীকো ছোৱালীৰ দৰে ভাবক, তাইকো সন্মান দিয়ক, তাইয়ে আপোনাৰ সকলোবোৰ দায়িত্ব পালন কৰিব। যদি মোৰ কথাখিনিত একমত, তেন্তে কমেণ্ট কৰিব, লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে মই কোৱা কথাখিনি সকলোৱে শুনিব পাৰে। ধন্যবাদ।